গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আছে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ৰাজিত মহাদেৱ আজি আছোঁ এটা মন্দিৰত এইটো চাওক মন্দিৰটো আৰু এই মন্দিৰটোৰ নাম হৈছে চক্ৰেশ্বৰ মন্দিৰ আৰু এই মন্দিৰটো আছে আপোনাৰ শান্তিপুৰত তো মই ইয়াতে আহিলোঁ কেনেকৈ আহিলোঁ কি কৰিলোঁ গোটেইখিনি ভিডিঅ' বনাই লাষ্টলৈকে চাবা তো বলা ডাইৰেক্ট এতিয়া যাই কিনে মটৰ লগত লগ পাওঁ তো মটৰ লগৰ পৰা ষ্টাৰ্ট কৰিছোঁ তো এতিয়া কাৰণে বাই বাই বাকী আহি কিনে কথা পাতি আছোঁ বাই বাই আজি হ'ল 7 মাৰ্চ 2021 আকৌ আজি হ'ল ছানডে তো ছানডে কাৰণে আজি ব্লগ বনাবৰ কাৰণে ওলাই গৈছোঁ তো ক'ত গৈছোঁ তোমালোকেতো গম পায়ে গ'লা আমি যাই আছোঁ এতিয়া চক্ৰেশ্বৰ মন্দিৰ সৰি আমি নহয় মই যাই আছোঁ এতিয়া চক্ৰেশ্বৰ মন্দিৰ অকলে যাই আছোঁ তো তাতে যাই তোমালোকৰ কাৰণে ব্লগ বনাম মজা মজা ফুটেজ আহিব ভিডিঅ'টো চাবা পূৰা লাষ্টলৈকে মজা লাগিব কিন্তু একদম অলপো স্কিপ নকৰিবা গোটেইখিনি ভিডিঅ' চাবা লাষ্টলৈকে বাইকখন অনাৰ পিছত এইটো ফাৰ্ষ্ট ব্লগ আৰু মই বাইক অনাৰ ভিডিঅ' এটা বনাইছোঁ ছেপাৰেট কৰি যদি সেইটো ভিডিঅ' চোৱা নাই মই মোৰ আই বটন সেইটো ভিডিঅ' দি দিম তাতে গৈ চাব পাৰিবা আৰু এতিয়া টাইম হৈছে 12:30 আৰু আমি আহি পালোঁ এতিয়া গণেশ মন্দিৰ পালোঁ মানে কি ট্ৰাফিক জামটো লাগিবই সেইটোতো কম্পালচৰি কথা ন এই জাম চাওক আগতে কিমান জাম মানে একদম ছানডেও মানে ৰেষ্ট নাই আৰু এনেতো ধৰক মানডে আৰু ক'বই নালাগে কেনেকুৱা জাম পৰে চবে জানায়ে এটা ধুনীয়া বস্তু দেখাই আছোঁ ৰ'ব সেই আগত চাওক ফুটব্ৰিজত আপোনালোকে যাই কিনে ফটো উঠিলে নে নাই পিছে চবে ফটো উঠি কিনে পূৰা ছ'চিয়েল মিডিয়াত দি আছে ময়ো আহিলোঁ কিন্তু ফটো উঠা নাই এনে জাষ্ট চালোঁ আৰু বস্তুখিনি ভাল বনাইছে ইয়াত আৰু এখন আগত খ্ৰীষ্টান বস্তিত যাই কেনে আকৌ এখন ফুটব্ৰিজ পাম এইখন খ্ৰীষ্টান বস্তিৰ ফুটব্ৰিজ এইখন তো ভালে লাগিছে যি নহওক কিন্তু যিমান যি হ'লেও না মানুহবোৰ কিন্তু ডিভাইডাৰৰ ওপৰতে পাৰ হ'ব এইটোৰ কেতিয়াও নাযায় আৰু ৰাস্তাৰ মাজত গাড়ী ৰখাই কথা পাতি আছে চাওক কি মহান ব্যক্তি কি ক'ব আৰু এনেকুৱা মানুহৰ কাৰণে দেশৰ বহুত উন্নতি হৈ আছে আমি আহি পাই গ'লোঁ পানী টেংকি আৰু পানী টেংকিৰ পৰা পানী বৈ আছে চাওক এইখন গাড়ীৰ পৰা পানী টেংকিৰ পৰা পানী বৈ আছে কেনেকুৱা লাগিছে ডাইলগটো ভাল লাগিছে নাই মোৰ ৰাইট চাইডে চাওক এইখন কি এইখন হ'ল ভৰলু পাৰ্ক জানে ন ভৰলু পাৰ্ক চবেইতো চিনি পায়ে ক'বই নালাগে আৰু ন আমি আহি পাই গ'লোঁ কালিপুৰ ভূতনাথ পাৰ হৈ আহি কেনে ৰাইট চাইডে আছে কালিপুৰ এতিয়া ল'ব লাগিব ৰাইট টাৰ্ণ এয়া সোমাই দিয়ক মাৰি দিয়ক পাৰিলে মানে মানুহবোৰ নাচায় কোনে যোনপিনে যেনেকৈ পায় তেনেকৈ সোমাই দিব আৰু তো আপোনালোক ক'লোঁ যদি আপোনালোকে ভৰলু হৈ আহে তেতিয়াহ'লে ভূতনাথ পাৰ হৈ কিনে ডাইৰেক্ট পাব কালিপুৰ আৰু কালিপুৰৰ পৰা ওচৰত এটা সৰু গলি সোমাই গৈছে এইটো গলিটো আৰু ইয়াৰ পৰা ডাইৰেক্ট চিধা গৈ থাকিলে আমি আমাৰ চক্ৰেশ্বৰ মন্দিৰটো পাই যাম এইটো পৰা চিধা গলি ইয়াতে কোনো মানে লেফ্ট ল'ব নালাগে ৰাইট টাৰ্ণো ল'ব নালাগে ডাইৰেক্ট চিধা গ'লে হ'ল একদম কিন্তু ইয়াতে মাজে মাজে ন খুব স্পীড ব্ৰেকাৰ আছে আৰু সন্মুখত ভিউ চাওক একদম ইয়াতে ইভিনিং বহি ন বহুত আড্ডা চলে কিন্তু এইটো জেগাত মজা লাগে আহি কেনে নদীৰ ওচৰত যিহেতু ঠাণ্ডা ঠাণ্ডা হাৱা খাই কিন্তু ভালে লাগিব ফাইনেলি আমি মানে জেগাখিনি আহি পালোঁ এয়া সন্মুখত আছে মোৰ চক্ৰেশ্বৰ মন্দিৰ তো আগত যাই কিনে বাইকখন পাৰ্ক কৰিলোঁ ইয়াতে পাৰ্কিং নাই কিন্তু এনেই মানে জাষ্ট ওচৰতে ৰাখি থওঁ এটা বাইকখন তো বাইকখন ৰখাই থৈ ভিতৰত যাম তো তেতিয়া কাৰণে অলপমান দেৰি ৱেইট কৰক ইপিনে গৰমো লাগিছে বহুত ৰ'দ দিছে ন তামাম ৰ'দ দিছে দেখিছে নাই এনে গৰম এতিয়া কিন্তু নদীৰ হাৱা খাই কিনে মজা লাগিব কিন্তু ইপিনে ইমান গৰম নাই কাৰণ ওচৰত নদীখন আছে নদী ঠাণ্ডা ঠাণ্ডা হাৱা আহি থাকে আৰু ষ্ট্ৰাকচাৰ চাওক কি ধুনীয়াকৈ মানে সজাইছে মন্দিৰটো বহুত মজা মানে লাগিছে দেই আহি কিনে তো দেৰি নকৰোঁ ভিতৰত যাওঁ ত' ফাইনেলি আহি পালোঁ এতিয়া মন্দিৰটো এতিয়া বলক ভিতৰত সোমাই যাওঁ আৰু সোমাই যাই কিনে গোটেইখিনি চিনেমেটিক শ্বটত দেখাম সেইখিনি এনজয় কৰিব তো বলক এতিয়া ভিতৰলৈ সোমাই যাই থাকোঁ বলক এই মন্দিৰটো ন লকডাউনৰ কাৰণে বহুত দিন বন্ধ আছিল লকডাউন খোলাৰ পিছতো ন অ'পেনিং কৰাই নাছিলে মই বহুতবাৰ আহিছিলোঁ কিন্তু নাই ঘূৰি যাবলগীয়া হৈছিলে কিন্তু এইবাৰ খুলিলে ফাইনেলি তো আহিলোঁ আহি কিনে আপোনালোকৰ কাৰণে ব্লগ বনাইছোঁ আৰু এইটো সোমাই কিনে ওপৰৰ পৰা পূৰা মন্দিৰটোৰ ভিউ একদম চাওক কি ধুনীয়া আৰু ইয়াতে লিখা আছে কোনে কোনে মানে আপোনাৰ এইটো দান কৰিছিলে আৰু এইটো চিৰিতে আমি উঠি যাই কিনে আপোনালোক দেখাই আছোঁ মেইন মন্দিৰটো অলপ ৱেইট কৰক এইটোৱে মেইন মন্দিৰটো চক্ৰেশ্বৰ মন্দিৰৰ এইটোৱে মেইন মন্দিৰ মানে বিগ্ৰহ বুলি যে কওঁ আমি মূৰ্তি বুলিকে তো মূৰ্তি বুলি ক'লে এইটোৱে মন্দিৰৰ ওপৰৰ পৰা ভিউখিনি চাওক এইখিনি পিছ চাইডৰ পৰা ভিউখিনি দেখাইছোঁ আপোনালোকক আৰু সেই পানীৰ মাজত এটা মূৰ্তি সেইটো ভগৱান বিষ্ণুৰ মূৰ্তি হয়
সঁচাকৈ বহুত ভাল লাগিছে ন আহি কিনে। এইপিনে সন্মুখত পূৰা ব্ৰহ্মপুত্ৰ নদী আছে আৰু নদীৰ লগতে মানে মন্দিৰটো ইমান ধুনীয়া লাগিছে ন আহি কিনে। গৰম দিনত আপোনালোকে এদিন আহক, ভিজিট কৰক, ইভিনিং টাইম আহক, মজা লাগিব মানে একদম। আৰু বাকীখিনিতো মই ভিডিঅ'ত দেখাই আছোঁ কি হয় কি নহয়, গোটেইখিনি চাই থাকিব দেই। তো বলক এতিয়া ভিডিঅ'টো কণ্টিনিউ কৰোঁ। বলক এতিয়া দেৰি নকৰি মন্দিৰৰ পিছ চাইডে যাওঁ। পিছফালে ধুনীয়া ধুনীয়া ভিউ আছে, ধুনীয়া ধুনীয়া মূৰ্তি আছে, ধুনীয়া ধুনীয়া মন্দিৰ আছে, সেইখিনিও দেখোঁ আপোনালোকক। এতিয়া এইখিনি আহিছোঁ আমি মন্দিৰৰ পিছফালে। সেই আগত দেখিছেনে, ইয়াৰ পৰা এটা সম্পূৰ্ণ ধুনীয়া ভিউ এটা দেখা মই এইখিনি চাব। আৰু ইপিনে এটা ৰাস্তা এটা নামি গৈছে, ইপিনে গ'লে আমি তলত ওলাব পাৰিম, কিন্তু আমি ইপিনে লাষ্টত আহোঁতে উঠি আহিম। তো আপোনালোক ইয়াৰ ওপৰৰ পৰা ভিউখিনি দেখাই আছোঁ। জাষ্ট ওপৰৰ পৰা ভিউখিনি চাব, কি ধুনীয়া লাগে মানে একদম। জাষ্ট ইমেজিন কৰিব আপুনি যদি এইখিনি জেগাত আহে ন, ইয়াৰ পৰা ভিউটো ল'ব বা ফটো ল'ব, মজা হ'ব কিন্তু একদম। তো ইয়াৰ পৰা আপোনালোকে চিনেমেটিক শ্বটখিনি চাওক। চিনেমেটিক শ্বটখিনি চালে, চিনেমেটিক শ্বটখিনি চাই কিনে কেনেকুৱা পালে? তো বলক এতিয়া তললৈকে যাওঁ, মানে মেইন ভিউ পইণ্টলৈকে যাওঁ, য'ত তলত মানে মেইন মূৰ্তিকেইটা ৰাখি থোৱা আছে, যিটো মানে এইটো মন্দিৰৰ মেইন মানে কি আৰু আকৰ্ষণ কেন্দ্ৰ হয়। তো এইটো ৰাস্তাৰে তলত নামি যাব লাগিব। আগতে ইপিনে এটা গেট আছিলে, কিন্তু গেটটো বন্ধ কৰি থৈছে বৰ্তমান। তো এইটো চিৰি, তো ইয়াতে আপোনালোকে জোতা চেণ্ডেল ৰাখিব পাৰে। মইতো আগতে জোতা চেণ্ডেল খুলি আহিছোঁ, মোৰ টেনশ্যনে নাই। তো এতিয়া ইয়াৰ পৰা তললৈকে নামি যাওঁ, নামি যাই কিনে বাকীখিনি ভিডিঅ' কণ্টিনিউ কৰি আছোঁ। আপোনালোক মই চিনেমেটিক শ্বটত গোটেইখিনি দেখাই দিলোঁ। যিটো আপোনালোকে মূৰ্তি দেখা পাই আছিলে, সেইটো ভগৱান পৰশুৰামৰ মূৰ্তি। তো সেই মূৰ্তিটোৱে এইটো মানে মন্দিৰৰ মেইন কেন্দ্ৰবিন্দু। কাৰণ সেই মূৰ্তিটোৱে ন চবতে ভাইৰেল হৈ গৈছে। আপোনালোক প্ৰথম যেতিয়া মন্দিৰটো ভাইৰেল হৈছিলে, সেই মূৰ্তিটোৰ কাৰণে ভাইৰেল হৈছিলে। আৰু এইটো শিৱ মন্দিৰ। আৰু এটা বস্তু দেখাই আছোঁ, এই নদীৰ মাজত চাওক ভগৱান বিষ্ণুৰ মূৰ্তিটো। এইটো বাৰিষা হ'লে এই ওপৰলৈকে পানী আহি পৰে। তো আপোনালোক যে মই কৈছিলোঁ আহোঁতে এইটো ৰাস্তাৰে ঘূৰি যাম বুলিকে, তো এইটো ৰাস্তাৰে আমি এতিয়া ওপৰত উঠি যাম। আৰু ওপৰত যাই কিনে একদম কথা পাতিছোঁ, তেতিয়া কাৰণে অলপমান ৱেইট কৰক জাষ্ট। 5 minutes later. তো মন্দিৰৰ পৰা ওলাই আহিলোঁ, ওলাই আহি কিনে অলপ ৰেষ্ট লৈছোঁ। তো তোমালোকৰ আজিৰ ব্লগটো চাই কেনেকুৱা লাগিছে? মন্দিৰটোত আহিব মন গৈছে নিশ্চয়? তেতিয়াহ'লে দেৰি নকৰিবা, গুগল মেপ অন কৰিবা, তাতে টাইপ কৰিবা চক্ৰেশ্বৰ টেম্পল বুলিকে। তো ডাইৰেক্ট লোকেশ্যন দেখাই দিব। তো যদি মানে সেনেকৈ আহিব নোৱাৰা, তো মই লোকেশ্যনটো বাৰু দি দিম, মোৰ ডেছক্ৰিপশ্যন থাকিব, তাতে ডাইৰেক্ট ক্লিক কৰিলে তোমালোকে ডাইৰেক্ট অট'মেটিক লোকেশ্যনটো পাই যাবা। তো আজিৰ এই ব্লগটো চাই কিনে কেনেকুৱা পালা জনাব মোক কমেণ্ট কৰি কিনে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিবা। কাষত থকা ঘণ্টিটো টিংকে বজাই দিবা। তো আজি কাৰণে বাই বাই। আকৌ নতুন এটা নেক্সট পূৰা ফালাফালি ব্লগ লৈ আহিম। তো তেতিয়ালৈকে ৱেইট কৰিবা। তো তেতিয়া কাৰণে বাই বাই।